ক'ৰ পৰা মই ঘূৰাই আনিম পাৰ হৈ যোৱা সময়, য'ত তাই মোৰ বাবে পাগল আছিলে। যেতিয়া আমি ৰাতি কথা পাতোঁ, তেতিয়া তাই কৈছিল, এতিয়া মাত্ৰ মোৰ লগত কথা পাতা, কাৰো লগতে কথা নাপাতিবা, কাৰোৰে মেছেজৰ ৰিপ্লাই নিদিবা, কাৰণ গোটেই দিনটো তুমি কামত ব্যস্ত থাকা। এতিয়া একমাত্ৰ ৰাতিয়ে মই তোমাৰ লগত কথা পাতিব পাওঁ, মোৰ গোটেই দিনটোৰ কথা তোমাক ক'বলৈ পাওঁ। আৰু 10 ছেকেণ্ড যদি তাইক ৰিপ্লাই দিবলৈ লেট হয়, তেতিয়া তাই খঙত কৈছিল, সেইজনী কোন হয় যি আজিও তোমাক এৰা নাই। এনেদৰে তাই বহুত খং কৰিছিল। আৰু মই এতিয়া ভাবোঁ যে মই যেতিয়া তাইক লেট ৰিপ্লাই দিছিলোঁ, তাই বহুত কষ্ট পাইছিল। কিন্তু আজি তাইৰ প্ৰতিটো নিশা পাৰ হয় মোৰ অবিহনে। কেনেকৈ সম্ভৱ?